এই মুহূৰ্তত দিবলৈ লৈছো এক ডাঙৰ খবৰ। গোলকগঞ্জ বজাৰৰ মাজমজিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। 12 চকীয়া ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত ৰূপকান্ত ৰায় নামৰ এজন 65 বছৰীয়া বৃদ্ধ। জানিব পৰা মতে AS 17C 2821 নম্বৰৰ 12 চকীয়া ট্ৰাকৰ সন্মুখেদি চাইকেল চলাই লৈ যোৱাৰ সময়ত উক্ত ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত হোৱা ৰূপকান্ত ৰায় নামৰ আহত ব্যক্তিজনক প্ৰথমতে গোলকগঞ্জ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আহত ব্যক্তিজনৰ ঘৰ গোলকগঞ্জৰ দেৱত্তৰ হাছদহ পঞ্চম খণ্ডত বুলি জানিব পৰা গৈছে। গাড়ি 2 চাকা আছে 4 চাকা আছে फोर व्हीलर ट्रक ओए कमा धर रे देखो मारा गया न्यूज डेस्क रिपोर्ट K Live 365।